हेलो फ्रेंड्स आज आमी चाबले आइसु মাজুলী আৰু মাজুলীৰ পৰা কি হয় এটো ধুনাগুৰি সংযোগী দলং নতুনকে বনাই আছে ইয়া আমাৰ দুনু আমাৰ দেহা এফালে পাপা আমি চাবলে আইসু ইয়া আপোনালোকক দেখাইছো এই ভিডিও কেনেকুৱা লাগে জনাব ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়ার কৰিব আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটো আৰম্ভ কৰি দিও দলঙত কাম কৰি থকা সময়ত ইয়াত সোমোৱা মানা আছে তথাপিও আমি পাৰমিশন ললো পাৰমিশন লোৱাৰ কাৰণে আমাক যাব দিলে আপোনালোকে যদি চাবলৈ আহিব মন আছে তেতিয়া আগতে পাৰমিশন লৈ ল'ব ওচৰৰ পৰা চাবলৈ পাব বাহ খুড়া ভাইটি কি আপোনালোকৰ দলং বনাই আছে নি কিমান দিন হ'ল ইয়াত দলং কাম কৰা তিনিমাহ মান হ'ল ঠিক আছে হ'ব দে পাছত লগ পাম হা ঠিক আছে এনে কিমান দিনমান লাগিব দাদা হা 3 মাহ 6 মাহ এইটো কমপ্লিট হ'বলৈ নাই নাই অকল পোষ্ট কেইটা ডালিবলৈ 6 মাহ লাগি যাব ন এতিয়া বাৰিষা চিজনত কেনেকৈ থাকে বাৰিষা নাপায় নহয় এইটো হা হা দলং নিৰ্মাণ কৰি থকা সময়ত বস্তু অনা নিয়া কৰিবৰ কাৰণে এনেদৰে লোহাৰ দলং বনাই লৈছে এয়া এইবোৰ সব লোহাৰ লগত বনোৱা হৈছে আজকে কমপ্লিট দিয়ে দাও কালকে ঢালাই যাবে কালকে ঢালাবো আজকে होगा ना কেৰেণ্টটো মেচিনটো মান পাৱাৰ লৈ কথা আছে তাকে কেৰেণ্টটো বহুত পাৱাৰ কথা যেনেকৈ সব মেচিনৰ পাৱাৰটো বেলেগ বেলেগ নহয় 540 450 আহক কিবা সুবিধা আছে কওক কিবা এটা এইখন দলং 6 মাহৰ ভিতৰত খুঁটাকেইটা ফুটি আদায় কৰিমেই বুলি কৈছো কৰিমেই অবিশ্বাস নকৰিবি অবিশ্বাস নকৰিবি ফালে চাওক বস্তা দিনৰে বালি বৰাই থৈছে বৰাই কিনাৰ লগাব যাতে গৰাবিলাক কহি যাব নোৱাৰে আপোনালোকক এটা বস্তু দেখাম যোনটো বস্তু দেখি আপোনালোকৰ হয়তো সকলোৰে জিভাৰ পানী পৰিব এইটো বস্তুটো হ'ল বগৰী টেঙা জিলাৰ ওচৰতে বহুত বগৰী গছ আছে দলং বনোৱা চাবলৈ আহি আপোনালোকে বগৰীও খাই যাব পাৰি ইয়াত ঢেৰ বগৰী আছে চাওকচোন আমি অহাটো অলপ দেৰি হ'ল সন্ধিয়া হ'ল সেইকাৰণে আপোনালোকক ভালদৰে ক্লিয়াৰকৈ দেখাব পৰা নাই তথাপিও আপোনালোকক গছবিলাক চিনিব পাৰিছে নিশ্চয় এইবিলাক চব বগৰী গছ ইমান
বগৰী লাগি আছে কেমেৰাত ভালকৈ ওলোৱা নাই কি খাইছা বগৰী ইমান ঠাণ্ডাত বগৰী খাই নেকি ঐ আহা 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 টুপি পিন্ধা আহা আহা তুমি কি কৰিছা তপস্যা কৰিছা নেকি নিজকে কি লাচিত বৰফুকন এতিয়া আমাৰ মডেলিং দেখাইছে নিজকে খুব ফটো মাৰিব বোলে মোক ফটো মাৰি নিদিয়া কাৰণে পূৰা গালি পাৰি আছে ৰিয়েকশ্যন দিছে চাওক ৰেডি হ ফটো মাৰি দিছে পষ্ট দিছে টুপিটো কি এতিয়া আমি ঘৰলৈ যাওঁ সন্ধিয়া হৈ গ'ল ঠাণ্ডাও লাগিছে তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব চ' বাই বাই টাটা